আজি আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। ভাষা বুলিলে কি বুজায়? ভাষা হৈছে মানুহৰ ভাৱ প্ৰকাশৰ মাধ্যম। ই এনে এটা মাধ্যম যাৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো বাৰ্তা আন এজন ব্যক্তিলৈ প্ৰেৰণ কৰে আৰু দ্বিতীয়জন ব্যক্তিয়ে তাক গ্ৰহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বাৰ্তা বিনিময় কৰিব পাৰে। ভাষা ক'ব পৰা শক্তি অকল মানুহৰহে আছে। মানুহৰ চিন্তা ভাৱনাবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাকযন্ত্ৰৰ সহায়ত কিছুমান ধ্বনিৰ উচ্চাৰণ কৰে। এনে উচ্চাৰিত হোৱা ধ্বনি প্ৰতীকৰ প্ৰণালীবদ্ধ সমষ্টি যেতিয়া স্বয়ং সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়া ভাষাৰ সৃষ্টি হয়। ২ নম্বৰ, আৰ্য ভাষা বুলিলে কি বুজায়? পৃথিৱীৰ সৰ্ববৃহৎ ভাষাগোষ্ঠী ইণ্ডো-ইউৰোপীয়ৰ অন্তৰ্গত ইণ্ডো-ইৰানীয় বা আৰ্য শাখাৰ লোকসকলে প্ৰাচীন পাৰস্য বা আধুনিক ইৰাণত বসতি স্থাপন কৰাৰ উপৰিও কিছু সংখ্যকে একাধিক দল বা ভৈদত বিভক্ত হৈ উত্তৰ-পশ্চিম গিৰিপথেদি আহি আনুমানিক খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতাব্দীমানত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ভাৰতলৈ অহা আৰ্য শাখাৰ এই লোকসকলে ভাৰতীয় আৰ্য বুলি অভিহিত কৰা হয় আৰু তেওঁলোকৰ যি ভাষা আছিল তাকে ভাৰতীয় আৰ্য ভাষা বুলি কোৱা হয়। এই ভাষাই সেই খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতাব্দীমানৰ পৰা বৰ্তমান পৰ্যন্ত বিভিন্ন ৰূপত পৰিৱৰ্তন লাভ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষা জন্ম দিছে। চৰ্যাপদ মানে কি? অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন হ'ল চৰ্যাপদ। ৭ম-৮ম শতিকা মানত সৃষ্ট বৰ্ধমান, মহাযান আদি সম্প্ৰদায়ে বৌদ্ধ ধৰ্মৰ মূল আচাৰ ৰীতিৰ লগতে তন্ত্ৰ-মন্ত্ৰ, ইন্দ্ৰজাল আদিকো স্থান দিছিল। এই সম্প্ৰদায়ৰ লোকসকলে নিৰ্বাণ বা মুক্তিক মূলতে মহাসুখবাদ বা চিৰ আনন্দ বুলি ভাবিছিল। এই মহাসুখ লাভেই সাধনৰ চৰম লক্ষ্য বুলি লৈছিল। পৰৱৰ্তী যুগত সিদ্ধ পুৰুষে এই মতকে গীতৰ আকাৰে প্ৰচাৰ কৰে। এই গীতবোৰকেই চৰ্যা গীত বা চৰ্যু গীত, বৌদ্ধ গান বা দোহা বুলি জনা যায়। লুইপাদ, হৰপাদ, মীননাদ, মৎস্য, হেন্দ্ৰনাদ আদিয়ে ৰচিত গীতসমূহত অসমীয়া ভাষাৰ আদি নিদৰ্শন সুস্পষ্ট। চৰ্যা গীতৰ ৰচক কেইজন কোন কোন আছিল? চৰ্যা গীতৰ ৰচক হ'ল যথাক্ৰমে আযুপদেৱ, কঙ্কণপাদ, পম্বলাম্বৰপাদ, কুক্কুৰীপাদ, কৃষ্ণবজ্ৰপাদ, কৃষ্ণাচাৰ্যপাদ, গুণ্ডুৰীপাদ, চটিলপাদ, জয়নন্দীপাদ, ডম্বীপাদ, হেন্থনপাদ, তন্ত্ৰীপাদ, ধাৰকপাদ, দাৰিকপাদ, ধামপাদ, বিৰুৱাপাদ, বীণাপাদ, ভাদেপাদ, ঘুগুপাদ, মহীধৰপাদ, লুইপাদ, সগৰপাদ, শান্তিপাদ আৰু হৰপাদ। তোমালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা যদি নতুন আহিছে।